Radhe Krishna 2026 বৃশ্চিক ৰাশি আপোনালোকৰ কাৰণে কেনেকুৱা হ'ব কি ভাল বেয়া গাইডেন্স আছে তাকে আমি চাই লম টেৰট অৰিকেল ডেকৰ পৰা টেৰট সিম্পলি গাইডেন্স লৈ লম আমি আৰু মানি অৰিকেল ডেকৰ পৰা মানি গাইডেন্স লম লাভ অৰিকেল ডেকৰ পৰা আমি লাভাৰ গাইডেন্স লম আৰু স্পিৰিচুৱেলিটি কাৰণে আমি স্পিৰিচুৱেল ডেক ইউজ কৰিম তো ভাল বেয়া কি গাইডেন্স আছে চাই লম এঞ্জেলছ প্লিজ গাইড কৰিবা বৃশ্চিক ৰাশি আপোনালোকৰ বহুত বেছি আপোনালোকে ষ্ট্ৰং হয় আৰু আপোনালোকৰ ইনটুইশ্যন পাৱাৰ বহুত বেছি ভাল আপোনালোকৰ ফেচ বা আপোনালোকক দেখি কোনো এনালাইজ কৰিব নোৱাৰে যে আপোনালোকৰ ভিতৰত কি চলি আছে ঠিক আছে আৰু চাই লওঁ আপোনালোকৰ 2026ৰ কাৰণে কি গাইডেন্স আহে এঞ্জেলছ প্লিজ গাইড কৰিবা ফাৰ্ষ্ট কাৰ্ড ছেকেণ্ড থাৰ্ড আৰু ফৰ্থ বৃশ্চিক ৰাশি আপোনালোকৰ ফাৰ্ষ্ট কাৰ্ড আহিছে যে আপোনালোকৰ এইটো বছৰত সাডেনলি কিবা বহুত বস্তু ভিতৰত আপোনালোকৰ চলি যাব হঠাতে আপোনালোকৰ এনেকুৱা ফিল হ'ব যে এইবিলাক বস্তু মই কোট এফৰ্ট কৰি আছো বা মই মোৰ লাইফটো কোট টাইম ওয়েষ্ট কৰি আছো আৰু কেনেকুৱা ধৰণৰ যি মই কাম কৰি আছো ইয়াতে কোনো মানুহ বা কোনো হেৰি আপোনালোকৰ মানে ভাল লগা নাই আপোনাৰ সিচুৱেচন এনভায়ৰনমেন্ট তাতে থকা মানুহ আপোনাৰ হঠাতে বেয়া লাগিব হয়তো আপোনাৰ লগত থকা কিছুমান মানুহ কোনোবা কলিগ বা আপোনাৰ জব আপুনি য'ত কৰি আছে য'ত আপুনি চাকৰি কৰি আছে তাতে যিকোনো ফ্ৰেন্ড সাৰ্কেল বা আপোনালোকৰ কলিগ আপোনাক ভাল নলগা হৈ যাব হঠাতে কিবা এটা ইমবেলেন্স ষ্টাৰ্ট হ'ব ইয়াতে আহিছে যে আপোনালোকে কিবা এটা মানে নিজে আপুনি এটো ফিল কৰিব যে মই কিছুমান বস্তু জাগা চেঞ্জ বা ঘৰ চেঞ্জ বা এনেকুৱা সিটি চেঞ্জ এইবিলাক মই কৰিব লাগে জব চেঞ্জ আৰু এইটো হ'ব হঠাতে আপোনাৰ এইটো বছৰৰ আৰম্ভণিত আপুনি ফিল কৰিব যে পুৰণা বস্তু আপোনালোকৰ শেষ হৈ গৈছে আৰু নতুন ষ্টাৰ্ট হৈছে এইটো বছৰত কিবা এটা নতুন চেঞ্জ হোৱাৰ চান্সেস বহুত বেছি আপোনালোকৰ যিহেতু ইয়াতে দ্য ফুলৰ এনাৰ্জি আছে মানে আপোনালোকে পুৰণা বস্তু পুৰণা জাগা পুৰণা ঘৰ পুৰণা সিটি সকলোখিনি চেঞ্জ কৰিব পাৰে আপোনাৰ নিজৰ হিচাপে আপুনি কৰিবৰ কাৰণে বহুত বেছি চিন্তা কৰিব লাগে আৰু আপোনাৰ এইটো বস্তু মানে এইটো অটোমেটিকলি আপোনাৰ ওচৰত আহিব এইটো ফিলিংস আপোনাৰ মনৰ ভিতৰত আহিব পাৰে আৰু অলপমান গাইডেন্স লৈ লম এঞ্জেলছ প্লিজ গাইড কৰিবা বৃশ্চিক ৰাশি ওকে এঞ্জেলছ প্লিজ গাইড বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি আপোনালোকে হয়তো এইটো বছৰত অলপমান নিজৰ লগত টাইম স্পেন্ড কৰিব পাৰে হয়তো নিজে আপুনি ভাবিব যে মই অলপ টাইমৰ কাৰণে মই ব্ৰেক লৈ লওঁ যিবোৰ কাম মই এট প্ৰেজেন্ট কৰি আছো তাৰ পৰা মই অকনমান ব্ৰেক লওঁ আৰু নিজে নিজৰ লগত অলপমান টাইম স্পেন্ড কৰো এনেকুৱা ধৰণৰ কিছুমান কাম আপোনাৰ মাইন্ডত আহিব পাৰে কথা আপোনাৰ মনত আহিব পাৰে সেই বস্তুটো ইয়াতে কৰাৰ কাৰণে ইয়াস আহিছে হয়তো আপোনালোকে ষ্টাৰ্ট কৰিব আৰু এইটো 3-4 মাহ 6 মাহ এনেকুৱা ধৰণৰ কিছুমান বস্তু আপোনালোকে ব্ৰেক লগাব পাৰে এইটো বস্তু ইয়াতে আহি আছে আৰু পুৰণা মানুহ বা পুৰণা জাগা পুৰণা ৰিলেশনশিপ এইবিলাকৰ প্ৰতি আপোনাৰ অলপমান বেছি ইন্টাৰেষ্ট বাঢ়ি যাব পাৰে এইটো বছৰত আপোনালোকে হয়তো হঠাতে বহুত বেছি এইটো বস্তু ইন্টাৰেষ্ট দিব যে আপুনি হয়তো আগৰ লাইফটোৱে মোৰ বেছি বেটাৰ আছিলে এতিয়াতকে এইটো লাইফে মোৰ বেছি বেটাৰ আছিলে তো পুৰণা জাগাত বা পুৰণা মানুহৰ ফালে আপুনি যাব পাৰে কমিউনিকেশ্যন কৰিব পাৰে পুৰণা ফ্ৰেন্ড সাৰ্কেলৰ ফালে আপুনি যাব পাৰে ইয়াতে আহিছে আৰু যদি আপোনালোকে ইয়াতে যদি ইনভেষ্টমেন্ট কৰিব বিচাৰে তেতিয়া হলে প্ৰপাৰ্টি ডিলিংত আপোনালোকে ইনভেষ্টমেন্ট কৰিব পাৰে মাটি সম্পত্তি বা ঘৰ যদি কিবা কিনি আপোনালোকে ভাবে যে মই আৰু 2-4 বছৰ পিছত বা 5 বছৰ পিছত ইয়াক মই ৰিসেল কৰি দিম তেতিয়া হলে এইটো কাৰণে ইয়েস আহিছে আপোনাৰ তাতে বহুত ভাল ষ্টেবিলিটি পাব আৰু আপোনালোকৰ লাইফ যোনটো আছে হেতু জুন জুলাইৰ পৰা বেটাৰ হোৱা ইয়াতে দেখা গৈছে যিহেতু ইয়াতে জাজমেন্টৰ কাৰ্ড আহিছে যিখিনি বস্তু বছৰৰ আৰম্ভণিত আপুনি হঠাতে চেঞ্জ হোৱা দেখা পাব তাৰ আপুনি ৰিজাল্ট জুন জুলাইৰ পৰা আপুনি বহুত বেছি ভাল পাব তো মানি অৰিকেল ডেকৰ পৰা চাম যে মানি আপোনালোকৰ এইটো বছৰত কেনেকুৱা আছে কেনেকুৱা ধৰণৰ কামিং থাকিব পাৰে টকা পইচা এঞ্জেলছ প্লিজ গাইড কৰিবা ইয়াতে আহিছে আপুনি এইটো বছৰত বহুত বেছি কমফৰ্টেবল জোনত থাকিব
হয়তো কিবা বস্তু আপুনি যোনটো টকা পইচাৰ এটা জাগলিঙত থাকিছিলে সেই বস্তুটো আপোনাৰ এইটো বছৰত নোহোৱা হ'ব। এইটো বছৰত আপুনি বহুত বেছি এটা কমফৰ্টেবল জেগাত থাকিব পাৰে আৰু আপুনি বেলেঞ্চ মিলাই এইটো বছৰ চলিব পাৰে। নিজৰ মাজতে আপুনি কিছুমান বস্তু এনালাইজ কৰিব আৰু আপোনাৰ ইনটুইশ্যন পাৱাৰ এইটো বছৰত বহুত বেছি ভাল হৈ যাব। হঠাতে আপুনি বহুত বেছি ধাৰ্মিক হোৱাৰ চান্সেছ ইয়াতে দেখা পোৱা গৈ আছে। বহুত বেছি আপোনাৰ কমফৰ্টেবল জোনত আপুনি থাকিব পাৰে। পইচা পাতিৰ যোনটো এটা প্ৰব্লেম বা ব্লকেজেছ আছিলে সেইটো ছাডেনলি আপোনাৰ নোহোৱা হ'ব। কিবা এটা কমফৰ্ট জোনত আপোনালোকে থাকিব। তো লাভ লাইফৰ কাৰণে চাওঁ যে আপোনাৰ কেনেকুৱা ধৰণৰ কি ভাল বেয়া গাইডেঞ্চ আছে। এঞ্জেলছ প্লিজ গাইড কৰিবা। বৃশ্চিক ৰাশি কেনেকুৱা ধৰণৰ ভাল বেয়া গাইডেঞ্চ আছে। অ'কে, মেনিফেষ্টেশ্যনৰ কাৰ্ড আহিছে ইয়াতে আপোনাৰ কাৰণে লাভ অৰিকেল ডেকৰ পৰা। ইয়াতে যদি আপুনি কিবা মেনিফেষ্টেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে কৰিব পাৰে। ইয়াতে আপোনাৰ কিছুমান প্ৰব্লেম বা ব্লকেজেছ আপোনাৰ হঠাতে লাভ পাৰ্টনাৰৰ ওপৰত আহিব পাৰে। মিছ আণ্ডাৰষ্টেণ্ডিং বা আৰ্গুমেণ্ট হোৱা কিছুমান বস্তু হ'ব পাৰে। যিবিলাক বস্তু ক্লিয়াৰিটি কৰা বা কথা পাতি কেনে ছল্ভ কৰোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰ কাৰণে বেলেঞ্চ মিলাবৰ কাৰণে আহিছে। আপুনি যদি সেইটো কৰিব বিচাৰে তেতিয়াহ'লে বহুত বস্তু ভাল হ'ব ইয়াতে। আদাৰৱাইজ আপুনি অকণমান ইম'চনেলি ডিষ্টাৰ্বেঞ্চত, কাৰণ এইখন কাৰ্ড আহিছে যিহেতু ইম'চনেলি ডিষ্টাৰ্বেঞ্চত এইটো বছৰত আপুনি থাকিব পাৰে। আৰু স্পিৰিচুৱেল অৰিকেল ডেকৰ পৰা চাই লওঁ যে কাৰ লগত আপুনি এই বছৰ যদি বেলেঞ্চ কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। এঞ্জেলছ প্লিজ গাইড কৰিবা। বৃশ্চিক ৰাশি কাৰ লগত কানেক্ট কৰিলে ভাল হ'ব। অ'কে, বৃশ্চিক ৰাশি ইয়াতে আপোনাৰ মাতা ৰাণীৰ এনাৰ্জি আহিছে। আপুনি ইম'চনেলি ডিষ্টাৰ্বেঞ্চৰ পৰা আপুনি বাচিব পাৰিব যদিহে আপুনি মাতা ৰাণীৰ এনাৰ্জিৰ লগত কানেক্ট কৰে। এইটো বছৰত আপুনি যিকোনো দেৱী মাতাৰ পূজা কৰিব পাৰে বা কানেক্ট কৰিব পাৰে। তেতিয়াহ'লে আপুনি যদি ভাল পায় তেতিয়াহ'লে আপুনি লক্ষী মাকো পূজা কৰিব পাৰে। আৰু যদি আপুনি দুৰ্গা মাক ভাল পায় তেতিয়াহ'লে দুৰ্গা মাৰ লগতো কানেক্ট কৰিব পাৰে। এইটো বছৰত আপুনি আপোনাৰ নিজৰ স্পিৰিচুৱেলিটিৰ কাৰণে মাতা ৰাণীৰ দৰ্শন বা মাতা ৰাণী কোনোবা মন্দিৰত যোৱা বা মাতা ৰাণীৰ শ্লোক অধ্যায় বা মন্ত্ৰ জাপ কৰা আপোনাৰ কাৰণে বেছি ভাল হ'ব। আপুনি মেডিটেশ্যনো কৰিব পাৰে ইয়াৰ কাৰণে। আৰু অকণমান গাইডেঞ্চৰ কাৰণে কাৰ্ড লৈ ল'ম। এঞ্জেলছ প্লিজ গাইড কৰিবা। ইয়াতে আহিছে যে আপুনি অপৰচুনিটিজ পাব। অ'কে, ইয়াতে আহিছে যে আপুনি অপৰচুনিটিজ পাব। তেনেকুৱা ধৰণৰ একো প্ৰব্লেম নাই। নতুন অপৰচুনিটি, কিন্তু বেলেগৰ ওপৰত বিশ্বাস কৰি আপুনি কামত ইনভেষ্টমেণ্ট নকৰিব বা কামত কাম নকৰিব। ঠিক আছে, নিজৰ ওপৰতে বিলিভ কৰিব। আপুনি যদি কিবা সময়ৰ কাৰণে অলপ টাইমৰ কাৰণে ব্ৰেক লগাব বিচাৰে তেতিয়াহ'লে লগাব পাৰে। কিবা নতুন ষ্টাৰ্ট কৰিব বিচাৰে বা কৰিব পাৰে। অলপ টাইমৰ কাৰণে ব্ৰেক, আপুনি মি টাইম যোনটো থাকে আপুনি নিজৰ মাজতে কিছুমান বস্তু কেলকুলেশ্যন কৰিবৰ কাৰণে আপোনাৰ ওচৰত সময় আহি যাব। আৰু এইটো বছৰ আপুনি সেইটো কামত ইনভেষ্টমেণ্ট নিজৰ কাৰণে কৰিব পাৰে। আপোনাৰ পুৰণা চাৰ্কেল খতম হয়, নতুন চাৰ্কেল ষ্টাৰ্ট হ'ব পাৰে। আৰু নিউ ষ্টাৰ্ট বৃশ্চিক ৰাশিৰ কাৰণে এইটো বছৰ চবতকৈ ইম্পৰ্টেণ্ট এইটো মেছেজ হয় যে আপোনালোকৰ পুৰণা বস্তু খতম হয়। আপোনালোকৰ লাইফত নিউ ষ্টাৰ্ট ইয়াতে হ'ব। যিকোনো বস্তুত আপোনালোকে সেইটো ষ্টাৰ্ট কৰিব পাৰে। খালি ইয়াতে ইম'চনেলি ডিষ্টাৰ্বেঞ্চ অলপমান দেখিব পৰা যায়। সেইকাৰণে আপোনালোকে যদি ৰিলেশ্যনশ্বিপত আছে তেতিয়াহ'লে লাভ লাইফ বা আপুনি যদি হাজবেণ্ড ৱাইফ হয় তেতিয়াহ'লে ৰিলেশ্যনশ্বিপৰ ওপৰত বহুত বেছি বেলেঞ্চ কৰিব লাগে। আৰু ইয়াতে যদি মই চাই আছোঁ সন্তানৰ কাৰণে এইখন কাৰ্ডছ লৈছিলোঁ মই। আপোনাৰ সন্তানৰ কাৰণে কোনো ধৰণৰ একো প্ৰব্লেম নাই। ইয়াতে জাষ্ট ৰিলেশ্যনশ্বিপত অলপমান ব্লকেজেছ বা প্ৰব্লেমছ দেখুৱাইছে। বাকী নিজৰ কাৰণে আপুনি যদি ভাল কিছুমান বস্তু বেলেঞ্চ মিলাব বিচাৰে তেতিয়াহ'লে এইটো বছৰত আপোনাৰ ওচৰত সময় আৰু টাইম আপুনি পাই যাব তাৰ কাৰণে নিজকে বেলেঞ্চ কৰিবৰ কাৰণে। আৰু মাতা ৰাণী আপোনালোকক 2026 ভালকৈ যাওক, সেয়া শুভকামনাৰে। থেংক ইউ ছ' মাছ।